নমস্কাৰ ২৪ মাৰ্চ 2026 মঙলবাৰ পৰিব আৰু এই মঙলবাৰটো এই কাৰণে বিশেষ যে এই মঙলবাৰটোৰ পৰা বাসন্তী পূজা আৰম্ভ হ'ব আৰু নৱৰাত্ৰিৰ সিদিনাখন মা কাত্যায়নী দেৱীৰ পূজা হ'ব ষষ্ঠগৰাকী দেৱীৰ পূজা হ'ব গতিকে সেই দিনটো যিহেতু মঙলবাৰ পৰিছে এই মঙলবাৰে যিহেতু আমি মঙলবাৰে হনুমান দেৱৰ পূজা কৰোঁ যিসকল লোকে হনুমানজীক বিশ্বাস কৰে বা তেওঁৰ ৰিচুৱেলছসমূহ কৰে গতিকে তেওঁলোকে নিজৰ নিজৰ ঘৰত চলি থকা কিছুমান সমস্যা বিভিন্ন ধৰণৰ হ'ব পাৰে যেনেকৈ চাকৰিত পদোন্নতিৰ কাৰণেই হওক চাকৰি প্ৰাপ্তিৰ কাৰণে হওক কৰ্ম প্ৰাপ্তিৰ কাৰণে হওক পঢ়া শুনাত বাধা তৰাবলৈ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বেমাৰ আজাৰৰ ক্ষেত্ৰত ঘৰুৱা বিভিন্ন ধৰণৰ বাধা প্ৰপাৰ্টি ল'ব বিচাৰিছে ল'ব পৰা নাই এনেকুৱা ধৰণৰ মানুহৰ মনৰ যিবোৰ অভিলাষা আছে যিবোৰ ধৰক সপোন আছে যিবোৰ ধৰক ইচ্ছা আছে এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই আৰু সম্পূৰ্ণ হোৱাটো আমাৰ জীৱনৰ কাৰণে নিতান্তই প্ৰয়োজনীয় তেনেকুৱা সপোন বা তেনেকুৱা আশা পূৰণৰ কাৰণে এই বিশেষ দিনটোত আপোনালোকে এই সৰু নিয়মভাগ হনুমান মন্দিৰত কৰিব পাৰে প্ৰথমতে আমি যিহেতু হনুমান মন্দিৰত মিঠা পাণ আগবঢ়াওঁ গতিকে আপোনালোকে মিঠা পাণ এটা নিজৰ ঘৰতে প্ৰস্তুত কৰি ল'ব আৰু মিঠা পাণৰ ক্ষেত্ৰত সদায় চুপাৰী ইয়াত দিয়া নহয় মিঠা পাণত যিযোৰ বস্তু ব্যৱহাৰ হয় সেয়া আপুনি ঘৰলৈ আনি ঘৰতে বাবাৰ কাৰণে মিঠা পাণ এটা প্ৰস্তুত কৰি বাবালৈ আগবঢ়াব পাৰে লগতে 108টা লং অক্ষতা অৱস্থাত থকা মানে নিখুঁত যিটো ফুলটো আৰু মানে ঠাৰিডাল দীঘলীয়া হৈ থাকে সেই অক্ষতা অৱস্থাত থকা মানে ফুলপাহ থকা 108টা লং সেই 108টা লং আপোনালোকে মৌলি আপুনি পূজাৰ দোকানত কিনিব পাব 10 টকামান ল'ব এটা মৌলিত ৰঙা আৰু হালধীয়া এই যে সূতা থাকে মন্দিৰত আমাৰ হাতত বান্ধি দিয়ে তাক মৌলি বুলি কয় যিকোনো পূজাৰ দোকানত আপুনি পাই যাব আৰু এই মৌলিৰে এই 108টা লঙৰ এডাল মালা বনাব আৰু এই মালাডাল আপুনি মিঠা পাণখনৰে সৈতে প্ৰথমতে মালাডাল হনুমানজীক অৰ্পণ কৰক আৰু তাৰপিছত মিঠা পাণখন বাবাক অৰ্পণ কৰি তাতে সৰিয়হৰ তেলৰ চাকি নাইবা চামেলি তেলৰ চাকি আপুনি জ্বলাব পাৰে আৰু লগতে কুমকুম অৰ্পণ কৰিব পাৰে ৰঙা জবা ফুল অৰ্পণ কৰিব পাৰে এইখিনি সামগ্ৰী অৰ্পণ কৰাৰ পিছত আপুনি আপোনাৰ মনৰ আশা পূৰণ হ'বলৈ আপোনাৰ মনৰ আশাটো বাবাৰ ওচৰত ব্যক্ত কৰক লগতে সেই ঠাইতে বহি 3বাৰ হনুমান চালিচা পাঠ কৰক হনুমান মন্দিৰৰ ক্ষেত্ৰত বহুতৰে দেখা পোৱা যায় যে হনুমান মন্দিৰবোৰ ঢাকি থোৱা থাকে বা গ্লাছৰ ভিতৰত থাকে য'ত আমি টাচ কৰিব নোৱাৰোঁ গতিকে বহুত ডাঙৰ হনুমান মন্দিৰ যদি গৈ পেলাই এই ধৰণৰ নিয়ম কৰিবলৈ অসুবিধা হয় তেতিয়াহ'লে এনেকুৱা এটা মন্দিৰত গৈ চাওক য'ত ভিৰ বেছি নাই কিন্তু আপুনি শান্তিমতে বাবাক আপোনাৰ সামগ্ৰীখিনি অৰ্পণ কৰিব পাৰিব আৰু শান্তিমতে তাত বহি পেলাই সেই হনুমান মন্দিৰৰ যিকোনো এটা ঠাইত কোন এটাত বহি হ'লেও আপুনি হনুমান চালিচাখন পাঠ কৰিব পাৰিব এতিয়া ইয়াতে মই নিজেও বহুবাৰ হনুমান মন্দিৰ যাওঁ প্ৰত্যেক মঙলবাৰে যাওঁ কিন্তু ইয়াত খুব বেছি কেতিয়াবা দেখা পোৱা যায় যে ঠেলা হেঁচা কৰি ময়ে আগতে চাকি দিম ময়ে আগতে ফুল দিম বা কোনোবাই যদি পূজাও কৰি আছে তেওঁলোকক ঠেলি পেলাই মই আগবাঢ়ি যাম বা বহু মানুহে কি কৰে সন্মুখ ভাগ পোৱাৰ লগে লগে তেখেতসকলে ইমান দেৰি লগাই যে পিছত থকা মানুহখিনিৰ কথা নাভাবে গতিকে এই ধৰণৰ প্ৰতিদ্বন্দ্বিতামূলক যদি মনোভাৱ লৈ আপোনালোকে পূজা পাতল কৰে বা হনুমান মন্দিৰ যায় বা যিকোনো মন্দিৰ যায় তেতিয়াহ'লে হয়তো আপোনালোকৰ মনোবাঞ্ছা কেতিয়াও ফলিয়াই নাযায় যে বহুতে কয় যে বহুত ধৰণৰ ৰিচুৱেলছ কৰিছোঁ কিন্তু কামত নাহে সদায় আমি যেতিয়া পূজা পাতলেই কৰোঁ বা আমি যিকোনো ধৰণৰ নিয়ম কৰোঁ ন মন ফ্ৰী কৰি ৰাখিব লাগে খোলা কৰি ৰাখিব লাগে আৰু কোনো ধৰণৰ হেজিটেশ্যন হওক বা অহংকাৰ বুলিয়ে কৈছোঁ যে মই আগত যাব লাগিব বা মই লাইনটোৰ শেষত থাকিলোঁ মই কেতিয়া পাম আপোনাৰ পূজাভাগ কৰোঁতে আপোনাৰ পূজাটো ভালদৰে হোৱাৰ লগতে আপোনাৰ পূজাভাগ কৰোঁতে যাতে আনৰ দিগদাৰ নহয় সেইটোও আপুনি মন কৰিবলগীয়া কথা আৰু যদি মন্দিৰত গৈয়ে কেতিয়াবা এই ধৰণৰ নিগেটিভ কথাই আপোনাক দিগদাৰ কৰিছে বা ফিল কৰিছে তেতিয়াহ'লে আপোনাৰ পূজাই ফল নিদিব গতিকে মই এইটো নকওঁ যে ডাঙৰ মন্দিৰত গৈ আমি ফল পাম আমি সদায় বা আমাৰ ইণ্টেনশ্যনটো আমি কিমান একাগ্ৰতাৰে বাবাক বিচাৰিছোঁ বা প্ৰাৰ্থনা কৰিছোঁ গতিকে আপুনি যিকোনো মন্দিৰ ওচৰে পাজৰে যি মন্দিৰ আছে সৰু মন্দিৰ হ'লেও আপুনি তাত গৈ হনুমানজীক অৰ্পণ কৰক আৰু আপোনাৰ নিজৰ মনৰ আশা ব্যক্ত কৰক লগতে আপুনি হনুমান চালিচা সেই ঠাইতে বহি জপ কৰি আহিব পাৰে বা গাব পাৰে এতিয়া হনুমান চালিচা যিটো মন্দিৰৰ গোটেইখিনি এৰিয়া থাকে তাত একদম যে আপুনি বাবাৰ সন্মুখতে বহি গাব লাগিব তেনেকুৱা নহয় আপুনি চাকি বন্তি জ্বলাই আপুনি ধুনীয়া স্থান এটা বাছি লওক য'ত আপোনাৰ নিজৰো বহিবলৈ সুবিধা হয় লগতে আনৰো অসুবিধা নহয় এই সামগ্ৰিক দৃষ্টি বা সাময়িক বস্তুখিনি চাই পেলাই যদি আপুনি পূজা পাতল কৰে নিশ্চয় বাবাই আপোনাৰ মনোবাঞ্ছা পূৰণ কৰিব আৰু আপোনাক জীৱনত আগুৱাই যোৱাত সহায় কৰিব যিহেতু 24 তাৰিখ মই আগতেও কৈ আহোঁ যে হনুমানজী প্ৰভাৱ
আমাৰ জীৱনত ভালদৰে পাবলৈ আমি ৰামৰ নাম খুব ল'ব লাগে আৰু হনুমান চালিচা পাঠ কৰোঁতে পাৰিলে 108 বাৰ ভগৱান ৰামচন্দ্ৰৰ নাম লৈ ল'ব। আৰু এই বিশেষ দিনটোত যদিহে কোনোবাই ঘৰত কৰিব পাৰে সুন্দৰকাণ্ড পাঠ কৰিব। আৰু যদি সুন্দৰকাণ্ড পাঠ কৰিব নোৱাৰে তেতিয়াহ'লে ঘৰত মোবাইলতে হওক যিকোনো অনলাইন মাধ্যমৰ যোগে আপুনি সুন্দৰকাণ্ড ঘৰত পাঠ কৰাব পাৰে বা শুনিব পাৰে। গতিকে এইখিনি কৰি চাব, একেবাৰে চিম্পল 108টা লঙৰ মালা বনাব মৌলিৰে আৰু মিঠা পাণ অৰ্পণ কৰিব, চামেলি তেলৰ চাকি জ্বলাব, মিঠাতেলৰ চাকিও জ্বলাব পাৰে আৰু বাবাক অন্তৰৰ পৰা আপোনাৰ যাতে প্ৰাৰ্থনা শুনে তাৰ কাৰণে মানে প্ৰাৰ্থনা কৰিব, লগতে হনুমান চালিচা 3 বাৰ পঢ়িব। যদি ভিডিঅ'টো ভাল লাগিছে বা যিসকলে মোৰ একচুৱেলি কি হয় হনুমানজীক সকলোৱে বিশ্বাস কৰে যিহেতু তেওঁ আমি কি কওঁ ন জীৱন্ত ভগৱান, তেওঁ চিৰঞ্জীৱী হয়, আমাৰ সকলো কথা শুনে বা আমাৰ যিজন আৰাধ্য থাকে তেওঁলৈ আমাৰ মেছেজবোৰ লৈ যায়। গতিকে সকলোৱে বহুত ফলো পাইছে কৰি পেলাই। আৰু যদি আপোনাৰ জীৱনত তেনেকুৱা প্ৰব্লেম নাই কিন্তু আনৰ আছে, এই ভিডিঅ'টো শ্বেয়াৰ কৰি তেখেতসকলক আপোনালোকে সহায় কৰিব পাৰে। তেখেতসকল উপকৃত হ'লে কোনোবা নহয় কোনোবা ফালেৰে আপোনাৰো কৰ্মত এটা পুণ্য এড হ'ব। গতিকে সকলোৱে ভালে থাকক। জয় হনুমানজী, জয় শ্ৰীৰাম।